हेलो गाइस मैं आइसो बागानत ঔষধ दिबा এই কামত ট্রেনিং নিচিনা লাগছে না গাইস আমার অস্ত্র ডেঞ্জাৰ বস্তু এতিয়া মই ড্ৰামত পানী ভৰাব আইছো আৰু পানী ভৰাই থাকতে দৰিকণা মাছ পালো দৰিকণা মাছ হয় সৰুখানি আপোনালোকক দেখুৱাই আছো কি ঔষধ দিব লাগে হল ভিটামিন পাত সেউজীয়া কৰা পাতৰ কানি হয় ইটো আৰু এটা আছে ইটো হল পকাৰ কানি যেতিয়া পাতগিলা পকা খায় ইটো ঔষধ দিব লাগে এতিয়া পাতটো ভালে থাকে পকা নাখায় আৰু আগলৈ দেখুৱাইছো পাতত কেনেকৈ ঔষধ দিব লাগে আৰু স্প্ৰে লগত দিব লাগে এটা 15 লিটাৰত কিমান ml 20 বা 25 ml দিলে হয় 15 লিটাৰত ইডৰ স্প্ৰে মেচিন ইটো কোহেনিকা দিব লাগে জখাৰত এতে হিসাব আছে খুপা লগত দিব লাগে কিমান দিব লাগে 15 লিটাৰত এতিয়া আমি দিব যাম আমি পানী ভৰাইছো এতিয়া আহিবলো মই বাগানত এনেকুৱা হৈ গৈছে পকাবোৰ খাই সৰু পকা থাকে এঙ্গা পাখি লাগা এই পকা ইগিতে নষ্ট করে কলপাত গিলা পকা গোটা দিব লাগিব আৰু ভিটামিনটো হল কলপাত গিলা কাহিমা কৰা বা সেউজীয়া হৈ থকা এনেকা হয় যেন ৰোগ নালাগে যদি সেই কলপাত গিলা বিয়া হয় না তেতিয়া কলপাত গিলা হালধীয়া হয় আৰু মৰি যোৱা নিচিনা হয় আপোনালোকক দেখুৱাই আছো ঔষধ কেনেকৈ দিব লাগে কত দিব লাগে কেনেকৈ দিব লাগে এনেকুৱাকৈ দিব লাগে চাৰিওফালে এনেকুৱাকৈ দিব লাগে চাৰিওফালে itu hol Kereলিয়ান সাপৰা হৈছে কেৰেলিয়ানটো সাপৰা হৈছে ইমান ভাল হয় না কাস্তা আৰু এইটা হল মালভোগল ঔষধ দিব লাগে এনেকা চাৰি ফল দিব লাগে তেন পোকা কেইটা পালা যায় এনে বেছি দুখন তাৰমানে অসুবিধা হয় মোবাইল ধৰি থাকিবৰ কাৰণে পাতত ঔষধ দিয়া শেষ হৈ গ'ল এয়া অত্যাখিনি দিলোঁ পাৰ ওলাই নাছিল অত্যাখিনি দিয়া শেষ হ'ল আৰু কেইদিনমান পিছত 20 দিন বা 25 দিনৰ ভিতৰত আৰু ঔষধ দিব লাগিব পাতত পকাৰ আৰু ভিটামিন পাতৰ ভিটামিন আজি দিয়া হ'ল পাতত ঔষধ দিয়াটো হ'ল আজিলৈকে দুইবাৰ হৈছে প্ৰথমতে গাজা দিয়াৰ কেইদিনমান আগত পাত দুইপাত ওলাত একবাৰ দিছিলোঁ আৰু আজি দিলোঁ পাতত ঔষধ দিলোঁ এতিয়া ঘৰত যাম আৰু সন্ধিয়াই হ'ল দিতে 6টা বাজিল এতিয়া ঘৰত যাম আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগছে এতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব তেতিয়াহ'লে আজিলৈকে সমাপ্ত কৰোঁ